নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে ৱেলকাম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আজি ডাইৰেক্ট ধেমাজি 2021 আৰু 23 বৰ্ষৰ যিসকল শিক্ষাৰ্থী এলেকাৰ বিয়েত আছে সেইসকলৰ আজি বিদায় সভা, আৰু এই বিদায় সভাৰ সময় দৃশ্য মই দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো আৰম্ভণি কৰা শেষলৈকে চাই যায় যেন। ভুলুমণি চুতীয়া তেখেত আজি নাই। ভুলতে এদিন পৰীক্ষা হলত কলমেৰে খোজ মাৰিলা। ইংৰেজৰ দলে প্ৰত্যেকৰে হয়তো নাথাকিব পাৰে দেই, প্ৰত্যেকৰে নাথাকিব পাৰে, মানে প্ৰত্যেকৰে লিখিবলৈ সময়ো নহয়। ইংৰেজৰ দলে কিয়া চেলগছ লৈ আহে। স্বৰ্গদেউ ধাবাত গাড়ী লোৱা পাৰ্টি দিব পাৰে, কিন্তু ৰেগুলাৰ নিতুমণি বাইদেউ বিহুত লাৰু পিঠা খোৱালা। বিবিমণি বাইদেউৰ গালিখিনি মনৰ পৰা মচি পেলাবা। তেখেতক মই বহুত গালি পাৰিছিলো নহয়। ভুলনি বৰুৱা লেকচাৰাৰ ষ্টাফলৈ মৰমত কলা বৰা চাউল দিছিলা। পিছে বিশেষ এটা কাৰণত বৰা চাউল যে মোৰ লগতে গেলিলে তুমি গম নাপালা। তুলুমণি পেকু অলপ টেকটেকাই থাকে। মনালিছা নুপুৰ আৰু ৰিমায়ুৰ লগত সহযোগ কৰে। নগেন চন্দ্ৰ দলে মাইক্ৰ টিচিঙৰ সময়ত বেমাৰ বুলি সুবিধাকণ ল'লে। মীনাক্ষী হয়তো ইমানলৈকে বেমাৰ বুলি সুবিধাকণ ল'লে।
মীনাক্ষী বৰুৱা আৰু উমাকান্তি দলে দুয়োগৰাকীয়ে কথা ক'লে ক্লাছটো সেমেকা হৈ পৰে। মনিকা ভূঞা মোৰ মন মহিলা কিয়নো আপোনাৰ এইটো আপুনি হ'ব লাগিছিলে দেই কিয়নো আপোনাৰ কথাখিনি যে ধুনীয়া। বিটু আৰু ভাস্কৰ দুয়োটাই অলপ তীখৰ এটা নাহিলে বিটুও নাহে অকল পলাও পলাওকেই থাকে। বিটুৱে যিটো কৰে ভাস্কৰেও সেইটোকে কৰে আৰু ক্লাছ শেষ হয় কি নহয় দুয়োটাই পলাই পত্ৰং দিয়ে। আৰু এটা আছে দীপেন দলে আৰু এজন আছে দীপেন দলে কেতিয়াবা গালি দিওঁ মই তেখেতক চৰি চৰি বুলি কৈ আঁতৰে দূৰত ভাল লাগে বোলে তেখেতৰ আমাৰ লেকচাৰ ডেনি বাইদেউ। চক্ৰৱৰ্তী ছাৰ আপোনাৰ কথা অপাৰ গোটেই ক্লাছটোৰ ভিতৰত আপুনি লিডাৰ। জ্যোতিষ কুমাৰ গায়ন আৰু জয়ন্ত কুমাৰ চুতীয়া ধুনীয়া ধুনীয়া নাটক কৰি গায়কখন গৰম কৰি ৰাখিলা। কাৰোবাক হয়তো তুমি লিখিব লগা হৈছে চেণ্টেন্সটো মিলাবৰ কাৰণে। লক্ষীন্দ্ৰ সোণোৱাল তেখেতে ফটো নামাৰিলে নভৰে হোৱাটছআপৰ ভঁৰাল। ইন্দ্ৰ চুতীয়া ক্লাছত চিৰিয়াছ হৈ থাকে তেখেতে কথা ক'লে গোটেই ডায়েটখন কপি উঠে। মোহন দিহিঙীয়া হ'ল দান বৰলা এতিয়া অৱশ্যে বিয়া পাতিলে দেই দেখাত বগা মূলাটোৰ নিচিনা। শকতকৈ পিংকি বাইদেউ বৰ ধুনীয়াকৈ গায় গান কিবা প্ৰগ্ৰেম থাকিলে বাইদেৱে নাগালে নালাগে আমাৰ ভাল। শেষত এটা আছে শৰ্মা মিলি সকলোকে সদায় খানা খোৱালা মিলি জুলি। ঠিক আছে থেংক ইউ। কেনেকুৱা লাগিলে? ভাল লাগিলে, বহুত ভাল লাগিলে।